লাগিল নগালে আহি ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিজে ভাস্কৰ ব্লগছ। আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে গম পাইছে নিশ্চয় থাম্বনেইলটো দেখি আমি এতিয়া ক'লৈ গৈ আছোঁ আৰু কাক লগ কৰিব গৈ আছোঁ। ব'লক নহ'লে লগ কৰোঁ এইখন গাড়ী, সেই গাড়ীখনতে যাম। এইখনতে ব'লক এইটো ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভিতৰত গাড়ী ড্ৰাইভিং কৰি আছে আমাৰ সত্যপথ দেৱনাথ। এবাৰ কৈ দিয়া কেনেকুৱা অনুভৱ হৈছে? মজা। আৰু এইফালে অমৰ জ্যোতিনাথ, কেনেকুৱা অনুভৱ? আৰু এইফালে একদম আল্টিমেট। আমি এতিয়া বৰ্তমান আহি পালোহি ফেঞ্চোৱা। ফেঞ্চোৱাত আমি পাই গ'লোহি অলৰেডি, আৰু অকণমান আছে। অকণমান গ'লে আমি সেই আৰু বিকাশ দা আৰু ডিম্পু দা লগ পাই যাম। আহক নহ'লে আমি আগবাঢ়ি যাওঁ, ব'লক। আৰু আমি আহি পাই গ'লোহি অলৰেডি, আৰু এইখিনিতে পাই যাম। আৰু আহি গ'লো আমি অলৰেডি আহি পাই গ'লোহি। এয়া বিকাশ দা, বিকাশ দা। ভাল লাগিলে। কোনে ফোন কৰিছিলা? মই পাইছিলোঁ। হয় নেকি? বাপৰে বাপ, তুমি দেখোন কান্দিব লৈছিলা। মই সঁচাই কান্দিব লৈছোঁ তোমাক। ভাল লাগিল। লাগিল নগালে আহি বহুত ভাল লাগিল। আৰু আহিম ভালকৈ, বাইকত আহিম মৰে বৰগাছৰটো সকলো দেখাম। আৰু মোৰ ঘৰত যাব লাগিব নিশ্চয়। দীঘলদৰী ৰহা দীঘলদৰী। আৰু আপোনাৰ কাৰণে মই টলগেটত ৰখি আছিলোঁ, আপুনি গুচি আহিলে বিবেক। হয়। আৰু কেনেকৈ গম পালা? সাবস্ক্ৰাইব কৰিব আৰু চেনেলটো বহুত তামাম এটা চেনেল, অতি শীঘ্ৰে 1 লাখ কৰি দিয়ক। ডিজে ভাস্কৰ ব্লগ। ডিম্বুদা যাব লৈছে। ডিম্বুদা বাই বাই। ডিম্বুদা গৈছে আৰু ড্ৰাইভাৰ আহিছে। বাই বাই। আৰু বিকাশ দা আগত গ'ল। এই বিকাশ দা বাই বাই। ডিম্বুদা